তো আমি হাদেৰি লক্ষ্মী পূজা চাবলৈ আহিছো। তো বহুত ধুনীয়া ধুনীয়া তো লাগিছে, তো বহুত ধুনীয়া এক্সাইটেড। তো আপোনালোকে চাব পাৰে, তো গমে পাইছে লক্ষ্মী পূজাৰ কাৰণে বহুত মানুহৰ সমাগম হৈছে। তো ইয়াত তো চাবলৈ পাৰে বহুত ধুনীয়া। তো এনেকৈ আমি যাই আছো ইয়ালৈ। তো এনেই আৰু ইয়াত বহুত ধুনীয়া এটা এক্সাইটেড বহুত মানুহ হয়। বহুত মানুহ হৈছে, বহুত মানুহ সকলো একেবাৰে বহুত। তো লক্ষ্মী পূজা আমাৰ চলি আছে। তো চাব পাৰে বহুত মানুহৰ সমাগম হৈছে এটা। তো চাওকচোন আমি যাইছো বহুত মানে সেইটো হৈছে না, মানে একদম উৎসাহটো পুৰা এইবাৰ অলপ কমিলেও তথাপিও অলপ ঠিকে আছে। তো চাওক মানুহ বহুত আছে ইয়াত। তো আমি ধুনীয়াকৈ হাজৰিত আহিছিলোঁ। তো মানুহখিনি বহুতে ভাল পাইছে। তো সকলো মানুহে হাজৰিত আহিব বুলি মই আশা ৰাখোঁ। আৰু আজি আমাৰ ইয়াত কেইদিনা হয়? আমাৰ ইয়াতে 9 দিনা হয়। 9 দিনা। বৰ্তমান সময়ত কেইদিনা আছে? বৰ্তমান 9 দিনা আছে আমাৰ। আজি বৰ্তমান কেইদিন আজি হ'ল? 3 দিন গ'ল। সাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ এণ্ড লাইক। একদম ভাইটো দি মই আজি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। তো ধন্যবাদ। জয় শ্ৰীৰাম। জিন্তু।